नमस्कार आसाम एजुकेशन चैनल सबके स्वागतम जनाइছোঁ। আজি আপোনালোকৰ সন্মুখত লৈ আনিছোঁ এডিআৰই ক্লাছ 8 লেভেলৰ 27 অক্টোবৰত হৈ যোৱা পৰীক্ষাৰ এক্সপেক্টেড কাট অফৰ ভিডিঅ'। এইটো ভিডিঅ'ত আমি গোটেইখিনি ফেক্টৰছক চাই চিতি কাট অফটো বনাইছোঁ। সো আপোনালোকে নিজৰ মাৰ্কছটো কাট অফৰ লগত মিলাই চাওক। যদি আপোনালোকৰ মাৰ্কছটো আমাৰ কাট অফৰ ৰেঞ্জত থাকে দেন আপোনালোকে নেক্সট প্ৰচিডিউৰৰ কাৰণে ৰেডি হৈ যাওক। তো আহক আজি আমাৰ কাট অফৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেক্টৰছ ফৰ কাট অফ। এটা কাট অফ বনাবলৈ যি ফেক্টৰছৰ প্ৰয়োজন হয় আমি সব ফেক্টৰ ইয়াতে মেনশ্যন কৰিছোঁ। যেনে লেভেল অফ কুৱেশ্যন পেপাৰটো ইজি টু মডাৰেট আহিছিলে, বেছি টান অহা নাই। নাম্বাৰ অফ কেণ্ডিডেটছ 2 লাখ প্লাছ, এইটো এটা বহুত ডাঙৰ সংখ্যা হয় এক্সপিৰিয়েঞ্চৰ। এভেইলেবিলিটি অফ ষ্টাডি মেটেৰিয়েল যোৱাবাৰতকৈ বেছি আছিলে, কাৰণ নিউ এপ লঞ্চ হৈছিলে য'ত ভাল মেটেৰিয়েল প্ৰভাইড কৰা হৈছে। নিউ ইউটিউব চেনেলছো খুলিছে আৰু এইবাৰ মক টেষ্টটো বহুত বেছি আছিলে যোৱাবাৰতকৈ। নেক্সট ফেক্টৰ হ'ল চিৰিয়াছনেছ এমং এছপিৰেণ্ট মোৰ দেন লাষ্ট ইয়েৰ। যোনে যোৱাবাৰ গ্ৰেড 4 এক্সামত চাকৰি পোৱা নাছিলে ইহঁতে এইবাৰ আকৌ দিছে। ইহঁতৰ মাজত চিৰিয়াছনেছটো বহুত বেছি আছিলে এইবাৰ, আৰু টাইমো ইহঁতে বেছি পাইছে। ডিচেম্বৰ মাহতে এপ্লাই হৈ গৈছিলে, চ' ইহঁতে অলমষ্ট 1 year পাই গৈছে প্ৰিপেৰেশ্যন চলাবলৈ। তো চিৰিয়াছনেছ এইবাৰ বেছি আছিলে যোৱাবাৰতকৈ। বাট এইবাৰ নেগেটিভ মাৰ্কিং ইনক্লুড হৈছিলে 0.25কে, যাক আমি 1/4 বুলি কওঁ। আৰু সেইটোৰ কাৰণে এইবাৰ কাট অফটো অলপ কমো যাব পাৰে। সেইটো আমি যেতিয়া কাট অফটো আমি দেখাম তেতিয়া আপুনি গম পাব। টাইম গিভেন ছাফিচিয়েণ্ট টাইম আছিলে 135 কুৱেশ্যনৰ কাৰণে 150 minutes, মানে আপোনাৰ 2.5 ঘণ্টা দিয়া হৈছিলে। সেইটো এটা ছাফিচিয়েণ্ট টাইম হয়। তো আহক আমি কাট অফটো ডাইৰেক্টলি চাওঁ। এক্সপেক্টেড কাট অফ এইটো অফিচিয়েল কাট অফ নহয়, আমি যিমান ফেক্টৰছ ইয়াতে মেনশ্যন কৰিছোঁ এতিয়া সেইটো চাই চিতি আমি এই কাট অফটো বনাইছোঁ। আপোনালোকে এইটো কাট অফক চাওক, আৰু যদি ৰেঞ্জত আছে তো নেক্সট প্ৰচিডিউৰ যোনটো ভাইভা বা আপোনাৰ স্কিল টেষ্ট আছে সেইটোৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন চলাই যাওক এতিয়াৰ পৰাই, কাৰণ পাছত গৈ পিনে আপুনি টাইম নাপাব। জেনেৰেলৰ কাৰণে 92 to 95 থাকিব পাৰে কাট অফ, OBCৰ কাৰণে 89 to 92 থাকিব পাৰে, SCৰ কাৰণে 86 to 89 থাকিব পাৰে, ST প্লেন্সৰ কাৰণে 83 to 86 থাকিব পাৰে, ST হিলছৰ কাৰণে 80 to 83 থাকিব পাৰে। আৰু এটা বস্তু লক্ষ্য কৰিব, যদি আপুনি জেনেৰেলৰ হয় আৰু আপোনাৰ যদি 88 89 আহিছে, মানে +-3 যদি আপোনাৰ থাকে, তথাপিও আপুনি প্ৰিপেৰেশ্যনটো চলাই যাওক স্কিল টেষ্ট বা ভাইভাৰ কাৰণে। কাৰণ যদি অলপ কাট অফটো কমো থাকে, কাৰণ এইবাৰ কাট অফ কম থাকিব পাৰে, নেগেটিভ মাৰ্কিঙো আছে, আৰু এইবাৰ এটা পোষ্টৰ কাৰণে এজন ব্যক্তিয়ে চিলেক্ট কৰিব, মাল্টিপল চিলেকশ্যন নহয়। তো সেইটোৰ কাৰণে অলপ কাট অফটো কম থাকিব পাৰে। তো সেইকাৰণে আপুনি পাছত গৈ পিনে লাষ্টত টাইম নাপাব। এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন চলাই গৈ থাকিলে আপোনাৰ কাৰণে ভাল হ'ব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ। আপোনালোকে নিজৰ মাৰ্কছটো কমেণ্টত জনাব, আৰু আহিবলগীয়া এক্সামৰ কাৰণে যদি ষ্টাডি মেটেৰিয়েলৰ দৰকাৰ পৰে তো আমাৰ চেনেলৰ পৰা আপুনি পাব পাৰে। সেইটোৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।